আজি মই বনাবলৈ লৈছোঁ অমিতাৰ খাৰ লগত মাছৰ মাথা দি বুট কল খাৰ আৰু নিমখ আদা নহৰু কাটি লৈছোঁ আৰু লগতে পিঁয়াজ সৰু চাই এটা কাটি লৈছোঁ আৰু যিহেতুকে মই জ্বলা খাই ভাল পাওঁ যেতিয়া জলকীয়া দিছোঁ মই ইয়াতে 6টা আপোনালোকে যদি জ্বলা কম খায় তেতিয়াহ'লে জ্বলাটো কমকৈও দিব পাৰিব কিন্তু বস্তুটোত সদায় খাৰত সদায় কেঁচা জলকীয়াহে দিব চেণ্টটো ভাল হয় 3 চামুচ মিঠাতেল দি পেলাই মই পিঁয়াজখিনি সামান্য ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ বৰ বেছি ভাজিব নালাগে তেল কিন্তু মাত্ৰ 3 চামুচ দিব 3 টেবুল স্পুন পিঁয়াজটো বৰ বেছি ভাজ খাব নিদিব তাৰ পাছত কাটি থোৱা অমিতাখিনি দিব ফ্লেমটো অকণ হাইয়ে ৰাখিব মই আচলতে ইয়াত যিকণ মাছ ফ্ৰাই কৰি মাছৰ মাথাখিনি ফ্ৰাই কৰি থাকি যোৱা তেলকণহে ব্যৱহাৰ কৰিছোঁ বেছি দিয়া নাই আদাকণ দিব জলকীয়া কেইটা ঠাৰি কেইটা কিন্তু আঁতৰাই নিদিব কাৰণ সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে সিহঁতি জ্বলা খাব নোৱাৰে যেতিয়া ঠাৰিটো লগত থাকিলে ইয়াৰ জ্বলাটো ওলাই নাহে জলকীয়াটো সম্পূৰ্ণ সিজি যায় কিন্তু ঠাৰিটো থাকিলে তাৰ জ্বলাটো ওলাই নহাৰ বাবে সৰু ল'ৰা ছোৱালীকেইটালৈ আঁতৰাই লৈ তাৰপিছত আপোনালোকলৈ ভাঙি দিব পাৰিব এতিয়া মই ইয়াত বুটখিনি দি পেলাম বুট মই 100 গ্ৰাম লৈছোঁ আৰু অমিতা আধা কিলো লৈছোঁ মই যি দুটা কলখাৰ পুৰি পেলাই গৰম পানী অকণত তিয়াই থৈছিলোঁ সেইখিনি এনেদৰে চেকি লওক কলখাৰ পেটৰ কাৰণে খুব ভাল এনেদৰে দি দিয়ক ফ্লেমটো অলপ হাই কৰি দিয়ক মই 1 কাপ পানী লৈছিলোঁ খাৰখিনি তিয়াবলৈ আৰু এই কাপটোৰে আৰু এনেকুৱাই 2 কাপ পানী আৰু দিব কাৰণ অকণমান সময় লাগিব সিজিবলৈ যিহেতুকে ফ্লেমটো হাই ৰাখিব এতিয়া মই ইয়াত মাছৰ মাথাখিনি এৰি দিম ডাঙৰ মাছৰ মাথা হ'লে বেছি ভাল হয় মোৰ যিহেতুকে ঘৰত সৰু মাছৰ মাথা আছিলে তো সেইটো কাৰণে মই সৰু মাছৰ মাথাকে এড কৰিছোঁ প্লাছ লগত কাটি থোৱা নহৰু এটা এনেকৈ দি দিয়ে খাৰত হালধি নিদিয়ে আইতাহঁতে আগতে এনেকৈয়ে বনাইছিলে মানে মাছৰ মাথাত বাচি যোৱা যিকণ তেল সেইকণ মই জাষ্ট অকণমান ফ্ৰাই কৰি লৈছিলোঁ আৰু নমোৱাৰ আগে আগে অকণমান মই কেঁচা মিঠাতেল ইয়াত দিম হাফ টেবুল স্পুন এইখিনি এতিয়া সিজিবলৈ দিওঁ এতিয়া পানীখিনি দিয়াৰ পিছত দেখিছেনে কেনেকৈ উতল আহিছে এতিয়া অমিতাখিনি সিজালৈকে ঢাকি দিওঁ প্ৰায় 10 মিনিটমান লাগিব কাৰণ খাৰটো সদায় ভালদৰে সিজিলেহে সোৱাদ লাগে ফ্লেমটো হাইয়ে ৰাখক অলপ সময়ৰ কাৰণে 5 মিনিটৰ কাৰণে ফ্লেমটো হাই ৰাখক তাৰপিছত ল' কৰি দিলেও হৈ যাব আৰু মই খাৰত বিশেষকৈ এটা ধনিয়া পাত দিওঁ মান ধনিয়া চিনি পাইছে নহয় চব বৰষুণ নাই বাবে ধনিয়াবোৰ ডাঙৰ হোৱা নাই মই চব লৈ আহিছোঁ আমাৰ বাৰীত আছে কেইজোপামান মোৰ খুব ভাল লাগে মই খাৰত দিওঁৱেই চ' আপোনালোকেও দিব পাৰিব বিৰাট টেষ্টি হয় বা স্মেলটো বৰ ধুনীয়া আহে মই যিমান ট্ৰাইবছ সকলৰ খানা বনোৱা দেখিছোঁ তেওঁলোকে ধনিয়াটো মানে বেছি ব্যৱহাৰ কৰে
চ' তেওঁলোকৰ ধনিয়াবোৰ বেলেগ বেলেগ আৰু আমাৰ অসমীয়া মানুহৰ ধনিয়াবোৰ এইবোৰ তো দিব 10 মিনিটৰ পাছত দেখিছেনে কি ধুনীয়াকৈ চব জলকীয়াবোৰ মই চব কৈছিলোঁ যে ঠাৰি লগাই দিলে কি ধুনীয়াকৈ সিজিও গৈছে আৰু জ্বলাটো ইয়াত সোমোৱা নাই ইয়াত এতিয়া মই সামান্য হাফ টেবুল স্পুন জিৰা গুড়ি এড কৰিছোঁ আৰু মান ধনিয়া যে কৈছিলোঁ চিঙি আনি থৈছোঁ সেয়া দি দিছোঁ বহুত ধুনীয়া স্মেল এটা আহে ফ্লেমটো কমাই দিব এতিয়া দেখিছে নহয় ধনিয়া আৰু লাষ্ট টাইমত মই কি দিছোঁ ধনিয়া মান ধনিয়া আৰু জিৰা গুড়ি হাফ টেবুল স্পুন আৰু হাফ টি স্পুন কেঁচা মিঠাতেল সৰিয়হৰ বিৰাট ধুনীয়া স্মেল এটা আহে জাষ্ট 1 মিনিটৰ কাৰণে 1 মিনিটৰ পাছত চব দিয়া হৈ গ'ল চব কি ধুনীয়া লাগিছে খাইটোতো আৰুৱে টেষ্টি হ'ব মইটোতো জলকীয়াখিনি ভাঙি দিম আপোনালোকে সৰু ল'ৰা ছোৱালীক এটা গেছটো অফ কৰি দিয়ক সৰু ল'ৰা ছোৱালীক এটালৈ উলিয়াই পেলাই মাছৰ মাথাটো ভাঙি নিদিব কিয়নো মাছৰ মাথাটো ভাঙি দিলে সৰু ল'ৰা ছোৱালীয়ে হয়তো কাঁইটৰ কাৰণে খাবও নোৱাৰে ধুনীয়া হৈ উঠিছে দেখিছেনে দেখিলেই খাওঁ খাওঁ লাগে আৰু মোৰ প্ৰায়বোৰ ৰেচিপিতে আপোনালোকে পাবই কেঁচা জলকীয়া মান ধনিয়া আৰু জিৰা গুড়ি আদা নহৰু পেষ্ট আৰু কেঁচা পিঁয়াজ বাছ এতিয়া আপোনালোকেও বনাওক আৰু খাওক আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব